গুৱাহাটী তেখেতক আমি মঞ্চত আমন্ত্ৰণ কৰিম। আমি নয়নমণি শইকীয়াক আকৌ গীতৰ সৰে আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভক্তপ্ৰাণ ৰাইজ, আঞ্চলিক শিৱ মন্দিৰ নিৰ্মাণৰ সমাজতে আমি যিখন উপহাৰ কুপনৰ খেল আমি অনুষ্ঠিত কৰিছিলোঁ আৰু কিছু সময় পিছত আমি এই মঞ্চতে আমি সকলো ৰাইজৰ মাজতে অনুষ্ঠিত কৰিম। গতিকে যিসকল ভাগ্যৱান এতিয়াও টিকট সংগ্ৰহ কৰা নাই, আমাৰ কেইটামান টিকট বাকী আছে, গতিকে তেখেতসকলে যেন আমাৰ টিকট কাউণ্টাৰৰ পৰা টিকটখিনি সংগ্ৰহ কৰে। ধন্যবাদ। এটি বিহু শুনিয়া গীত গাইছোঁ। মোৰো